আপোনালোকৰ অল টাইম ফেভৰেট টিচাৰ কোন হয় বাৰু? হয় আমাৰ মা দেউতা, আমাৰ শিক্ষাগুৰুসকল, তেখেতলোকৰ পৰাতো আমি বহুখিনি জ্ঞান আহৰণ কৰোঁ, নহয় জানো? একেবাৰে সঁচা কথা। প্ৰত্যেকটো খোজতে তেখেতলোক আমাৰ লগত থাকে। স্পেচিয়েলি আমাৰ মাজনী। মা নহ'লে যেন জীৱনটোত একোৱেই নাই তেনেকুৱা যেন লাগে। জীৱনত আগবাঢ়িবই যেন নোৱাৰিম তেনেকুৱা যেন লাগে। জীৱনত বিপদ কেনেকৈ নেওচি এটা নতুন আৰম্ভণি কৰিব লাগে সকলোতো মাকে সুধোঁ, নহয় জানো? সকলো কথা মাকে সুধি আজিকালিতো ফোন আছে, চ' ফোনতে সুধি পেলাই মা এনেকুৱা হ'ল কি কৰিম, আমিতো মাকে সুধি কৰোঁ। এইটোতো একেবাৰে সঁচা কথা, চবৰে ক্ষেত্ৰত সেইটো হয়, নহয় জানো? কিন্তু মই ভাবোঁ য়েছ, মাহঁত ইম্পৰ্টেণ্ট, আমাৰ শিক্ষাগুৰুসকলো ইম্পৰ্টেণ্ট, তাৰ বাহিৰেও আমাৰ প্ৰধান শিক্ষক হৈছে আমাৰ ভুলবোৰ। আমি যোনবোৰ ভুল কৰি থাকোঁ, বাৰে আমি কৰোঁ, কেতিয়াবা এবাৰ কৰাৰ পিছত শুধৰাবলৈ ট্ৰাই কৰোঁ, কিন্তু কিছুমান ভুল কেতিয়াবা আমি বাৰে কৰি থাকোঁ, নহয় জানো? আৰু যদি ভুলেই নকৰোঁ শিকিম কি? মেন আৰ নট বৰ্ণ পাৰফেক্ট, কিন্তু পাৰফেক্ট হ'বলৈতো প্ৰেক্টিচ কৰিব লাগিব। আৰু যদি আমি প্ৰেক্টিচেই নকৰোঁ, ভুল কেনেকৈ কৰিম? আৰু ভুল যদি নকৰোঁ শিকিম কি? পাৰফেক্ট হ'ম কেনেকৈ? ধৰি লওক এটা ষ্টুডেণ্টে যদি ইংৰাজী ভাষা ভালকৈ ক'ব বিচাৰিছে, তেনেহ'লে সিটো চেষ্টা কৰিব লাগিব। বেলেগে হাঁহিব বুলি যদি নকয়, প্ৰেক্টিচ নকৰে, তেনেহ'লে কেনেকৈ ক'ব পাৰিব? আৰু প্ৰেক্টিচ কৰোঁতে যদি ভুল হ'ব বুলি ভয় খায়, ফিয়াৰ ফেক্টৰটো থাকে, দেন দ্য ষ্টুডেণ্ট উইল নেভাৰ বি এবল টু স্পীক ইন দেট লেংগুৱেজ। চ' I consider our mistakes are our great teachers. They teach us our defects, correct our faults, estimates of our own powers, and enable us to know what great potentialities lie hidden in us. আজিৰ পৰা 6 মাহৰ আগত আপুনি যি আছিল, আজি অলপ হ'লেও চেঞ্জ হ'ল, নহয় জানো? আপুনি ভাবি চাবচোন আপোনালোকে। আমাৰ সন্মুখত অহা পৰিস্থিতিবোৰে, অভিজ্ঞতা মানে ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, আৰু বাৰে কৰি থকা ভুলবোৰে আমাক বহুতখিনি কথা শিকাই যায়। আপোনালোকে মেছেজ কৰি পেলাই ক'বচোন হয় নহয়।